নমস্কাৰ বন্ধু-বান্ধৱীসকল, নিকুঞ্জৰ এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ শহুৰৰ ঘৰলৈ। আৰু বহুত দিনৰ মূৰত, যিহেতু এতিয়া ধানবোৰ কাটি চপোৱা হৈছে ঘৰলৈ, গতিকে মানুহজনীও অলপ লাগি দিব। সেইকাৰণে দুদিনমানৰ কাৰণে ঘৰত থৈ আহোঁ, তাইৰ মাকৰ ঘৰত, মানে মোৰ শহুৰৰ ঘৰত, সৰু শাহুৰ ঘৰত। ওলোৱা নাই, ওলাম আৰু লাহে লাহে। ভাইটিয়ে মাছ লৈ আহিছে, তাতে কচু আছে, কচুৰ লগত মাছ আজি খাম। খাই কৰি পেলাই লাহে লাহে ওলাম আৰু আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। এয়া আপোনালোকে দেখিবলৈ পাইছে, আমাৰ সৰু ভাইটিয়ে মাছ ফ্ৰাই কৰি আছে। আৰু সি ধুনীয়া ৰান্ধেও, ক'ব গ'লে সৰু সুৰা কাৰিকৰে। এয়া আৰু লগতে এয়া মোৰ মানুহজনীয়ে কচু গুচাই আছে। কচু আৰু মাছ আজি হ'ব বিন্দাছ খানা। আৰু খোৱা বোৱা দেখাব নোৱাৰিম চাগে, তাৰ কাৰণে বেয়া নাপাব। এই জাষ্ট পাইছোঁহি আৰু আপোনালোকক দেখাব নোৱাৰাৰ বাবে বেয়া নাপাব। এয়া আমাৰ মাতাশ্ৰী বহি আছে, এয়া চাওক। এইফালে এয়া খেৰ ধান। অলপ পথাৰৰ ফালে যাওঁ। এয়া সৰু ছোৱালী আৰু মাক, লগতে ময়ো গৈ আছোঁ লাহে লাহে। আপোনালোকে চাই থাকিব, দেখুৱাই গৈ আছোঁ। আজি মোৰ কাৰণে নেট নানিলা, মোৰ কাৰণে নেট নানিলা। কি সুন্দৰ পৰিৱেশ চাওক আপোনালোকে। চাৰিওফালে সৰিয়হৰ ফুল ফুলি আছে, কেৱল হালধীয়া হালধীয়া হালধীয়া। পথাৰৰ পৰা আহি পাই অকণমান কামত সহায় কৰি দিছোঁ মাইক। আৰু এনেদৰে সহায় কৰিব পাৰিলে ভাল লাগে, নহয় জানো? মনটো কাৰ কাৰ ভাল লাগে জনাবচোন কমেণ্টত। এয়া ধুনীয়াকৈ লাগি দিছোঁ। আৰু এয়া সকলোবোৰ আছে। ধান ভঁৰালত থবৰ বাবে এয়া মই মানুহজনীক দি আছোঁ। মানুহজনীয়ে কঢ়িয়াই আছে আৰু ভিতৰত দেউতা আছে, দেউতাই ভৰাই আছে। গতিকে এনেদৰে লাগি আছোঁ কামত। আৰু এয়া আমি সকলোবোৰ বহি লৈছোঁ একেলগে ভাত সাজ খাবলৈ ৰাতি। গতিকে ভাত খাই আমি শুই থাকিমগৈ। গতিকে সকলোকে শুভৰাত্ৰি জনালোঁ। আৰু ৰাতিপুৱাই মই যিহেতু নগাঁও যাবগৈ লাগিব, গতিকে ধন্যবাদ।